Hi guys, welcome back to my YouTube channel. তো আপোনালোকে যদি বেয়া ভাষা শুনবা ইচ্ছা কৰা নাই তেন্তে আপোনালোকে এই ভিডিঅ'টোৰ পৰা এতিয়াই ওলাই যাওক। আৰু এটা কথা সৰু ল'ৰা ছোৱালী এই ভিডিঅ'টো নাচাব। আজি মোৰ 18 বছৰ বেছি হৈ গ'ল। 2022, 21, 19, 20 চনত মই মেট্ৰিক পৰীক্ষা দিছিলোঁ। তো মই ফেল হৈছোঁ মেট্ৰিক পৰীক্ষাত। 2022 চনতো মোক পাছ কৰাই নিদিলে। তো এবাৰ মই মেট্ৰিক দিছিলোঁ। মেট্ৰিক দিওঁতে কৈছিল গাৰ্লফ্ৰেণ্ডটোৱে, যদি তুমি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা তেন্তে তোমাক মই চুদিব দিম। কিন্তু মই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাই গ'লোঁ। তাৰপিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাই ৰাতি যোৱাকালি ৰাতি মই গাৰ্লফ্ৰেণ্ডক চুদিব গ'লোঁ। তো গাইছ, মই যোৱাকালি চুদিব গ'লোঁ, ভাবিছিলোঁ বহুত চুদিম বুলি, কিন্তু ভালকৈ চুদিম বুলি মই কণ্ডমো লৈ যোৱা নাছিলোঁ। ঘটনাটো এনেকুৱা হ'ল, ৰাতি মই গ'লোঁ চুদিব, তাৰ ঘৰত কোনো নাই। মোতকৈ এবছৰ সৰু দেই, তাইৰ 18 বছৰ হৈছে, মোৰ 18 বছৰ বেছি হৈ গৈছে। তাই এতিয়া বিকম ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছে। তো এনেকুৱা হ'ল কথাটো যে ৰবা বুলি, কিন্তু নহ'ল। সোমাই দিলোঁ, কিন্তু বহুত গৰম লগাৰ পিছতে দুইবাৰ সোমাই দিওঁতেও মালপানী ওলাই গ'ল। প্ৰথমবাৰ বুলি এনেকুৱা হৈছে মই গম পাইছোঁ। কিন্তু অলপ পিছতে আরেকবাৰ সোমাই দিলোঁ, নাই, নহ'ল। আরেকবাৰ ওলাই গ'ল, 4বাৰ কণ্টিনিউ এনেকৈ ওলাই গ'ল। এতিয়া মই নৰোঁ, গাৰ্লফ্ৰেণ্ডো সুখী নহয়, ছেক্সটো উঠাই ল'লোঁ, পগলা হৈ থাকিল। উপায় নাই, ভাবিলোঁ গাইছ, আপোনালোকক এটাই কথা কওঁ, যদি আপুনি একবাৰো চুদি পোৱা নাই তেন্তে ছোৱালীক নক'বা যে মই তোমাৰ বুজ ফালি দিম। তো আজিলৈকে ইমানখিনি, ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই, মাকচিদাই।